বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ ভালে আছা। অন্য এটা ভিডিঅ'ৰ দৰে আজিও আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ভিডিঅ'। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱা খণ্ডটিত দেখিবলৈ পোৱা গৈছিল যে এই প্ৰকাশ ৰঞ্জনে এই কুশক লগ পাই কুশৰ লগত ভাল ব্যৱহাৰ কৰাৰ কাৰণে কুশই ঘৰলৈ যায়। চন্দ্ৰ আৰু বৈষ্ণৱীক কোৱাৰ পিছত চন্দ্ৰ আৰু বৈষ্ণৱী কুশক প্ৰকাশ ৰঞ্জনৰ ঘৰলৈ যাবলৈ মানা কৰিছিল। কুশই জানো মাক দেউতাকৰ কথা শুনিবনে? প্ৰকাশ ৰঞ্জনে কুশৰ ওপৰত লবৰ ওপৰত লোৱা একশ্যনটো কুশৰ ওপৰত ল'বনে? লবই চুৰ কৰিব যোৱাৰ অৱস্থাত ৰতন আৰু ডক্টৰৰ ঘৰত ৰতন আৰু ডক্টৰে জানো কুশৰ কথা ঘৰত আহি কুশ বুলি ক'বনে বৈষ্ণৱীক আৰু চন্দ্ৰক? আপোনালোকে সম্পূৰ্ণৰূপে ৰেঙনি টিভি চাওক আৰু বৈষ্ণৱীয়ে লবক দেখা পাই কুশ বুলি ধৰিব পাৰিবনে? আজি খণ্ডটি চাবলৈ ইমানেই বেছি ভাল লগা হ'ব যে বৈষ্ণৱীয়ে লবক লগ ধৰিব। আপোনালোকে সম্পূৰ্ণৰূপে ৰেঙনি টিভি চাওক আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আপোনালোকৰ মাজলৈ অতি সোনকালে মোৰ ভিডিঅ'বোৰ পেজ হয়।